পার্সেন্ট কথাটো কি রিপ্রেজেন্ট করে বা পার্সেন্ট মানে কি আমি যদি চাবলৈ জানো ইয়াতে PER পার যেটো আছে পারক আমি কি বুলি কও প্রতি বুলি কও সাধাৰণতে প্রতি লগতে সেন্ট মানে আমি শতক বা 100 বুলি কও বা শতক বুলি কও তো হে কাৰণে পার্সেন্ট মানে আমি কি বুঝো প্রতি শতকত বা 1/100 বুলি জানো পার্সেন্ট মানে আমি 1/100 বুলি জানো তো তোমালোকক যদি খুদা হয় যে 5% কিমান বা 5% মানে কিমান হ'ব যদি খুদা হয় তোমালোকক ধৰা এটা কোৱেশ্চন দিছে যে 5% কিমান তেতিয়া হলে ইয়াৰ সমাধান কেনেকৈ কৰিবা যে যত পার্সেন্ট মানে আমি কি পালো ইতিমধ্যে পার্সেন্ট মানে পাইছো 1/100 তো ইয়াতে যদি আমি সমাধান কৰো ইয়াতে 5 আছে 5 টো লিখিলো পার্সেন্ট মানে কিমান 1/100 আৰু আমি এখিনি পূৰণ কৰি দিলে হৈ যাব যে 5 ৰে 100 কেইবাৰ কাটা যাব 20 বাৰ অৰ্থাৎ 1/20 5% মানে 1/20 লগতে আৰু যদি তোমাক কোৱেশ্চন খুদা হয় যে 50% মানে কিমান 50% কিমান ঠিক এটা নিয়মতে আমি কৰিব পাৰিম যে কি 50 into percent মানে কিমান 1/100 এনেকৈ লিখিলেও হ'ব নাইবা ডাইৰেক্টলি যদি আৰু শর্ট কৰিব বিচাৰা তেনহলে যে 50% কিমান ডাইৰেক্টলি লিখিব লাগিব 50/100 শূন্য শূন্য কাটা 5 ৰে একবাৰ 5 ৰে দুইবাৰ অৰ্থাৎ 1/2 50% মানে 1/2 লগতে আৰু যদি কোৱেশ্চন খুদা হয় কোৱেশ্চন যদি আৰু এটা খুদা হয় যে 60% কিমান 60% কোৱেশ্চন 60% কিমান তো তেতিয়াও একেবাৰে এটুৱে আমি যি পদ্ধতি আমি ইউজ কৰিছো সেম পদ্ধতি হ'ব আৰু এটো অতি সহজ পদ্ধতি আৰু শর্ট পদ্ধতি হয় 60% কিমান ডাইৰেক্টলি লিখি দিব পাৰে 60/100 আৰু 00 কাটা তাৰ পিছত 2 ৰে কেইবাৰ যাব 3 বাৰ 2 ৰে কেইবাৰ যাব 5 বাৰ অৰ্থাৎ 3/5 60% মানে 3/5 এনেকৈ আমি বহুত ধৰণৰ উদাহৰণ কৰিব পাৰো লগতে এটা মূল এটা পইণ্ট আছে ইয়াতে আলোচনা কৰা হ'ব 100% আমি সদায় কৈ থাকো বা প্ৰায় কৈ থাকো যে 100% মানে কিমান 100% মানে কিমান যদি কোৱেশ্চন কৰা হয় যে 100% মানে কিমান এটা 100% যদি 100% বুলি লিখো আমি তেনহলে কি হ'ব 100 into percent মানে 1/100 শূন্য শূন্য কাটা যাব আৰু একেৰে একক কেইবাৰ যাব একবাৰ অৰ্থাৎ কিমান থাকিব 1 100% মানে কিমান হয় 1 মানে 100% 100% মানে 1 এই 1 আৰু 100% ৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই আৰু যদি হসাই 100% মানে যদি 1 হয় হৈ থাকে তেনহলে কোনো কিছু অতি সহজে আমি কি কৰিব পাৰিম পার্সেন্টেজত ৰূপান্তৰ কৰিব পাৰিম কিছুমান নরমাল সংখ্যা বা এই নরমাল কিছুমান সংখ্যাৰ পৰা আমি পার্সেন্টলৈ যেটা ৰূপান্তৰ কৰিম তেতিয়া আমাৰ কিছুমান সমস্যা দেখা দিব পাৰে তো সমস্যাবিলাক এনে ধৰণে সমাধান কৰিব লাগিব অৰ্থাৎ 100% মানে 1 আমি এটো শেয়াৰ হৈ থাকিব লাগিব ধৰা হল 3/5 or percent ওলাব লাগে 3/5 or percent ওলাব লাগে তেতিয়া পার্সেন্ট কেনেকৈ ওলাব লাগিব তেতিয়া আমি কি কৰিব লাগিব যে 3/5 equal to 3/5 into 100% 3/5 into 100% আৰু 5 ৰে কেইবাৰ যাব 20 বাৰ আৰু 3 20 গুণ 60 অৰ্থাৎ 3/5 or percent হ'ব 60% 3/5 or percent কিমান হ'ব 60% তো এতিয়া মূল কথালৈ আহো আমি টাইপ 1 এতিয়া আলোচনা কৰিম কি সহজত আমি এনেকুৱা ধৰণৰ পার্সেন্টেজৰ অংকবিলাক আমি অতি সহজে সমাধান কৰিব পাৰো প্ৰথমে টাইপ 1
টাইপ 1ত আলোচনা কৰিম আমি কুৱেশ্যন থাকিব ধৰক কুৱেশ্যন থাকিব যে 50 টকাৰ 30% কিমান টকা 50 টকাৰ 30% কিমান টকা কিমান টকা কি কৈছে যে 50 টকাৰ 30% কিমান টকা তেতিয়া আমি কি কৰিব লাগিব যে 50 টকাৰ 30% অৰ্থাৎ ইয়াতে এটা আমি অতি সহজ এটা কৌশল ভাল এটা পদ্ধতি আমি ইয়াতে ইউজ কৰিম জাদুৰ নিচিনা হ'ব যে এই দুয়োটা মিলি অৰ্থাৎ ইয়াতে যি দুটা সংখ্যা দি আছে এই দুয়োটা মিলি আমি কি কৰিব লাগিব মেইনলি দুটা শূন্য কাটি দিব লাগিব দুটা মিলি ইয়াতে যদি এটা শূন্য নাথাকেও ইয়াতেও যদি কি থাকে দুটা শূন্য থাকে সেই দুটা শূন্য আমি কাটি দিব লাগিব আৰু যি সংখ্যা দুটা থাকিব সেই সংখ্যা দুটা পূৰণ কৰি দিলে হৈ যাব একেবাৰে শৰ্ট পদ্ধতি ইয়াতে এটা শূন্য আছে ইয়াতে এটা শূন্য আছে আমি কাটি দিলো আৰু 5 3 গুণ কিমান হ'ব 5 3 গুণ 15 টকা অৰ্থাৎ আমি ভালদৰে কৰি চাব পাৰো ইয়াতে যে 50 into 30 into কিমান পাৰ্চেন্ট মানে 1/100 0 এটা কাটা গল এটো 0 ৰে এটো 0 কাটা গল এটা পূৰণ কৰক 5 3 গুণ 15 15 1 গুণ 15 টকা আছে নহয় জানো কিমান সহজ লগতে আৰু এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আমি লওঁ লগতে ইয়াতে আপোনালোকৰ মনত নিশ্চয় এটা কোৱেশ্চন উদয় হৈছে যে যদি এই দুয়োটা মিলি দুটা শূন্য যেতিয়া নাথাকে তেতিয়া কি হ'ব নিশ্চয় তেনেকুৱা ধৰণৰ আমি অংক ইয়াতে আলোচনা কৰিম টকাৰ 60 টকাৰ 400% কিমান টকা 60 টকাৰ মানে 60 টকাৰ 400% কিমান টকা হ'ব তেতিয়া আমি কেনেকৈ কৰিম যে দুটা শূন্য কাটি দিম দুটা শূন্য আৰু যি থাকিব সেই দুটা কি কৰি দিম আমি পূৰণ কৰি দিম অৰ্থাৎ 6 ৰ লগত 40 টো কি হ'ব পূৰণ হ'ব 6 ৰ লগত 40 পূৰণ কৰিলে 6 4 গুণ 24 আৰু এটা কি আছে শূন্য আছে অৰ্থাৎ 240 টকা অৰ্থাৎ কিমান টকা 240 টকা